অন্য টিভিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। পোনপ্ৰথমে নমস্কাৰ। আজি আমি যাবলৈ ওলাইছোঁ নগাঁও মহামৃত্যুঞ্জয় মন্দিৰলৈ। তুমি ক'ত যাবা? ফুফু কোৱা ফুফু। জীৱনটো যেন এক অন্তহীন যাত্ৰা, সেয়েহে আজি যাত্ৰাটো আৰম্ভ কৰিলোঁ মন্দিৰলৈ বুলি। পিছে ৰুমত একো খাব নহ'ল কাৰণে আমি হোটেলখনত ৰখি মলাই চমচম আৰু চাহৰ জুতি ল'লোঁ। মোৰো একদিন খাবা। খাই অলপ খোলাই গৈছে। 126 ফুট ওখ শিৱলিংগ আকাৰে নিৰ্মিত এই মন্দিৰ পৃথিৱীৰ সৰ্ববৃহৎ শিৱলিংগ আৰু আমাৰ অসমৰ কাৰণে খুব গৌৰৱৰ কথা। মন্দিৰ নিৰ্মাণৰ কাম 2003 চনত আচাৰ্য ভৃগুগিৰি মহাৰাজে আৰম্ভ কৰিছিল। এই ঠাইত তেওঁ ধ্যান কৰিবলৈ ব্যৱহাৰ কৰিছিল আৰু তেওঁৰ মতে দৈত্যগুৰু গুৰুচাৰ্যই প্ৰাচীন কালত পৌৰাণিক বিশ্বাস অনুসৰি ইয়াত মহামৃত্যুঞ্জয় মন্ত্ৰৰ ধৰ্মীয় ৰীতি নীতি পালন কৰিছিল আৰু এই চিন্তাৰ আধাৰত আচাৰ্য ভৃগুগিৰি মহাৰাজে মন্দিৰ নিৰ্মাণৰ বাবে এই ঠাইখিনি বাছনি কৰিছিল আৰু বৰ্তমান পৃথিৱীৰ আটাইতকৈ বিখ্যাত শিৱলিংগটো এই স্থানতেই অৱস্থিত। গৈ পাই আমি চাকি বন্তি জ্বলাই ল'লোঁ প্ৰথমতে, তাৰ পাছত গ'লোঁ মন্দিৰ দৰ্শনৰ কাৰণে লাইন পাতিব আৰু সেইদিনাখন সোমবাৰ আছিলে কাৰণে বহুত মানুহৰ ভিৰ। ফাইনেলি আমাৰ মন্দিৰ দৰ্শন কৰা হৈ গ'ল। তাৰ পাছত আমি গ'লোঁ মাহ প্ৰসাদৰ বাবে লাইন পাতিব আৰু যিবিলাক নাৰিকল বা ভোগ কিবা কিবি নিয়া হয় সেইখিনি দিবৰ কাৰণে। আৰু এইফালে সকলো বস্তু দিয়াৰ পাছত ইয়াত প্ৰসাদ বিতৰণ কৰে আৰু মহামৃত্যুঞ্জয় মন্দিৰত 12টা বজাৰ পাছত ভোগ বিতৰণ কৰা হয় আৰু আমি আটাইকেইটা এনেদৰে খিচিৰি খালোঁ, মানে ভোগ খালোঁ, লগতে খালোঁ মাহ প্ৰসাদ আৰু মন্দিৰৰ মাহ প্ৰসাদ খাবৰ কাৰণে মোৰ খুবেই ভাল লাগে আৰু খাই আমি উভতি আহিলোঁ। উভতি আহোঁতে দুপৰীয়াৰ আহাৰৰ বাবে আমি সোমালোঁ ৰখাত থকা জিৰণি ৰিজৰ্টলৈ আৰু সোমায়ে মোৰ চকু পৰিছে কাপোৰত, কাৰণ তিৰোতা মানুহে কাপোৰ দেখিলে ৰ'ব নোৱাৰে আৰু সঁচাকৈ নামটো যেনেকুৱা তাৰ পৰিৱেশো তেনেকুৱা। আৰু আমি ক'লোঁ যে আমি বাহিৰতে খাম, সেইকাৰণে টেবুল লগাই দিলে, ইচ্ছা কৰিলে এনেকৈ খাব পাৰি। তাৰ পাছত আমি সকলোৱে এখন ভেজ থালি অৰ্ডাৰ দিলোঁ, লগতে চিকেন ড্ৰাই ফ্ৰাই আৰু চিকেন কাৰী অৰ্ডাৰ দি আমি দুপৰীয়াৰ খাদ্যভাগৰ আনন্দ ল'লোঁ। আটাইকেইটাই পেট ভৰাই খাই অলপ সময় জিৰণি লৈ গুৱাহাটীমুখী হ'লোঁ। আজিলৈ ইমানেই, এণ্ড লাষ্টলি থেংক ইউ ফৰ ৱাটছিং।